हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल अभितनु ब्लग्स। আপোনালোকক আজি নতুন এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ গাইস। আজি গাইস ক'ব গৈ আছোঁ গাইস বিলাহী খেতি কেনেকৈ কৰা হয় আৰু আপোনাৰ পাতত ব্লাইট লাগিলে আপোনাৰ কি দৰৱ মাৰিব লাগে আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে আপোনালোকক সকলো A to Z আজি কম। সেইটো বিষয়লৈ আপোনালোকে ভিডিঅ'টো চাই থাকক গাইস। তো গাইস আপোনালোকে দেখিছে মোৰ পিছফালে আপোনাৰ বিলাহী লাগি আছে গুটি আৰু মই বিলাহী খেতি কৰোঁ, তাতে বহি আছোঁ, খেতিতে বহি আছোঁ। আপোনালোকক আৰু আজি A to Z আপোনালোকক কম আৰু খেতিটো অলপ বহুতেই কৰিছোঁ, আপোনালোকে চাব পাৰে আৰু আপোনালোকক কম কি দৰৱ মাৰিব লাগে, কি কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। তো গাইস আপোনালোকে দেখিছে এই মোৰ বিলাহী আপোনাৰ এতিয়া লাগিছে আৰু অলপ লাগিছে, কিছুমান আৰু পকিছেও আৰু আপোনালোকে দেখিব পাৰিছে। দেন মোৰ পাতত অলপ এইটো পাতত ব্লাইট লাগিছে, আপোনাৰ এইবিলাক পাতটো শুকাই গৈছে। আপোনালোকক সেইটো বিষয়ে ক'ম আজি, আপোনালোকৰ পাতটো কিয় শুকায় আৰু কি দৰৱ মাৰিলে ভাল হয় আপোনালোকে A to Z কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইস আপোনালোকে দেখিছে মোৰ বিলাহী পাতখিনিও এটা দুটাকৈ এনেকৈ ব্লাইটটো সোমাইছে, সেইটো লেড ব্লাইট বুলি কোৱা হয়। আপোনাৰ এইটো ব্লাইটটোত আপুনি ৰক্ষা পাব হ'লে দৰৱ মাৰিব লাগিব। এইটো ব্লাইটটো সোমাই আপোনাৰ পানী বেছি হোৱাৰ কাৰণে বা পানী কম হোৱাৰ কাৰণে ব্লাইটটো হয়। যদি পানী বেছি হ'লেও আপোনাৰ এইটো সোমাব ব্লাইটটো, আৰু যদি পানী কম হ'লেও বেছি আপোনাৰ ব্লাইটটো সোমাব। আপুনি সেই ব্লাইটটোৰ পৰা ৰক্ষা পাবলৈ আপুনি দৰৱ মাৰিব লাগিব, যোনটো দৰৱ আপোনাৰ এক পেকেটত আপুনি 5টা স্প্ৰে কৰিব লাগিব। আৰু সেইটো মৰাৰ আপোনাৰ 3 দিন পিছত আপুনি ৰিজাল্ট পাই যাব যে আপোনাৰ বিলাহীটোত আপোনাৰ ব্লাইটটো কমিছে। তো গাইস আপোনালোকে দেখিয়ে আছে আৰু আপোনাৰ যিটো পাতৰ পৰা গৈ গৈ লাহেকৈ আপোনাৰ গুটিলৈকে আহি যায় ব্লাইটটো, গুটিটো আপোনাৰ ক'লা ৰঙচুৱা হৈ যায়, আপোনাৰ এনেকুৱা ধৰণৰ হৈ যায়, এইটো ধৰণৰ হৈ যায় আপোনাৰ গুটিটো আপুনি দেখিছে। আৰু সেইটো ৰক্ষা পাবলৈ সেইটো দৰৱ মাৰিব লাগিব আৰু বেলেগ দৰৱ এটা আছে সেইটো মাৰিব লাগিব, তেতিয়া আপুনি সেইটো ব্লাইটৰ পৰা ৰক্ষা পাব যদিহে আপুনি বিলাহী খেতি কৰিব বিচাৰে। তো গাইস আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই সকলো বুজিছে গাইস। আৰু এতিয়া আপোনালোকক দেখুৱাব গৈ আছোঁ আপোনালোকৰ যোনবিলাক দৰৱ ইউজ কৰিব লাগে আৰু কেনেকৈ ইউজ কৰিব লাগে আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। তো গাইস এইটো হ'ল লুৰিত, এইটো গাইস আপোনাৰ পাতৰ কাৰণে হয়। যোনটো পাতত আপোনাৰ ব্লাইট লাগে, শুকাই যোৱা যোনটো বেমাৰ বিলাহীৰ, সেইটো বেমাৰটোৰ কাৰণে এইটো আপুনি এক পেকেটত আপুনি 5 স্প্ৰে কৰি মাৰিব লাগিব। আৰু আপোনাৰ এইটো এটা আছে আপোনাৰ গুটিৰ কাৰণে, যোনটো আপুনি গুটিটো ব্লাইট সোমাই ক'লা ৰঙৰ হৈ যায়, আপোনাৰ ভিতৰত গেলা নিচিনা হৈ যায়, সেইটো কাৰণে সেইটো মাৰিব লাগিব। আপুনি এক পেকেটত আপুনি 1 স্প্ৰে কৰি মাৰিব লাগিব। ইয়াৰ লগত এণ্টিড'ট এটা থাকে, সেইটো আপুনি তাত বিচাৰি ল'ব পাৰিব। সেইটোৱে হয়। আৰু যদি আপোনালোকে বিচাৰে আৰু দেখুৱাব লাগে আৰু বেলেগ বেমাৰৰ কাৰণে বেলেগ বেমাৰৰ কাৰণে আৰু দেখুৱাব লাগে, আপোনালোকে নিশ্চয় কমেণ্টত জনাব, ঠিক আছে। গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব, আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো নটিফিকেশ্যনটো অন কৰিব, যাতে আপোনালোকে আগলৈ এনেকুৱা ভিডিঅ'বিলাক পাই থাকে। থেংক ইউ গাইজ।